মোক চিনি পাইছে? সেই যে লগ পাইছিলো তাহানিতে, সেই যে লগ পাইছিলো আগতে। নাই পোৱা ন? হেল্ল' দোস্ত, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বহুত লগৰ কেইজন মানে কমেণ্ট কৰি আছিলে আৰু লগৰ মানে কৈছে মানে প্ৰেং ভিডিঅ' প্ৰেং ভিডিঅ'টো বনাই পোৱা নাই আৰু কি বুলি ক'ম, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। কাৰোবাৰ গালিয়ে খাওঁ বা কিয়ে খাওঁ কোনো গেৰাণ্টি নাই, আৰু যাক প্ৰেং কৰোঁ সিও যাতে একো ভুল বুলি ভাবিব নালাগে। আজি লগৰ ল'ৰা এজনে নাম্বাৰ দুটা দিছিলে মোক, সেইকেইটা নাম্বাৰৰ পৰা এটা নাম্বাৰত প্ৰেং কৰিব লৈছোঁ। কিবা যদি ভুল হয় ক'ব হা। প্ৰথম বোকাখাটলৈ ফোন মাৰি চাওঁ। বোকাখাটৰ এটা নম্বৰ আছিলে মোৰ ওচৰত, তালৈ ফোন মাৰি চাওঁ। হেল্ল' হেল্ল', অঁ কোনে ক'লে বাৰু? মই তিনিচুকীয়াৰ পৰা কৈছোঁ। হয় হয় হয়। কি কৰি আছে? অঁ, এতিয়া চাহ খালে নাই? চাহ খালে নাই? নাই খোৱা ন? মোক চিনি পাইছে? সেই যে লগ পাইছিলো তাহানিতে, সেই যে লগ পাইছিলো আগতে। নাই পোৱা ন? কোনে কোনেহে আছে? হেল্ল' হেল্ল', অঁ কোন কোন আছে তাৰপিছত? শুই আছিলে নেকি? বেয়া নাপাব, মই কথা এটা কওঁ নেকি? ইমান দেৰিলৈকে কেলেহে শুৱে? আমাৰ মায়ে আকৌ শুই থকা, ইমান দেৰিলৈকে শুই থকা বোৱাৰী ভাল নাপায় আকৌ। হা? হয় না? মই ভাবিছিলো মানে আপোনাকে পাম নেকি। হৃদয়ত বাজে মনে নাছে হিয়াই হাহে তোমাক পাবলে। অকণ সোনকালে উঠিবলৈ চেষ্টা কৰিবচোন। হা? কেলেনো? অঁ ঠিক হৈ আছে নেকি? অঁ ক'হে পিছে? ক'ৰ হয়? অঁ হেল্ল' হেল্ল', শুনা বেয়া নাপাবা হা, মই তিনিচুকীয়া ফিলবাৰীৰ পৰা কৈছোঁ। আজি ভাবিছিলোঁ মানে আজি ফাৰ্ষ্ট টাইম এটা প্ৰেং ভিডিঅ' বনাইছোঁ মানে। আৰু আগতো মোৰ এনে ভিডিঅ' আছে মানে, ব্লগ আছে বনোৱা, কিন্তু মানে প্ৰেং ভিডিঅ' বনোৱা নাছিলোতো। হেল্ল', আজি ফাৰ্ষ্ট টাইম প্ৰেং ভিডিঅ' বনাইছোঁ আৰু লগৰ এজনৰ পৰা নম্বৰটো দিছিলে লগৰ এজনে। কিবা বেয়া চেয়া নাপাব আৰু ভিডিঅ'টো দিব পাৰিম। PJ দেউৰী বুলি চেনেলটো আছে ইউটিউবত PJ দেউৰী বুলি চেনেলটো আছে। ইউটিউবত দিব পাৰিম নেকি ভিডিঅ'টো? আজি ফাৰ্ষ্ট টাইম বনাইছোঁ মানে। মানে আজি প্ৰেং ভিডিঅ' ফাৰ্ষ্ট টাইম বনাইছোঁ, কিন্তু আগতে মানে ব্লগ চলগ বনাই থাকোঁ মানে। ব্লগ এনে শ্বৰ্ট ভিডিঅ' এনে হোৱাটছআপ ষ্টেটাছ ভিডিঅ' এইবিলাক দুখৰ গান লগাই পেলাই ভিডিঅ' চং কৰি পেলাই সেনেকৈ দি থাকোঁ মানে। আজি ফাৰ্ষ্ট টাইম এনেকৈ মানে প্ৰেং ভিডিঅ' আজি ফাৰ্ষ্ট টাইম মানে কমেণ্টত কৈছিলে মানে প্ৰেং ভিডিঅ' লাগে বুলি। এতিয়া মানে ফাৰ্ষ্ট টাইম বনাইছোঁ মানে, বুকু কঁপি আছে বাৰু এতিয়া। হাঁহি ওলাইছে বহুত।
হয় না পিছে আপোনাৰ নামটো মোৰ নামটো প্ৰিয়াংকী বৰা। প্ৰিয়াংকী বৰা ন হা? ঘৰ কোন জেগাতহে আছিলে কি কৈছে? ঘৰ কোন জেগাত আছিলে ঘৰ মোৰ ঘৰ বোকাহাট। বোকাখাট ন এতিয়া পঢ়ি আছে নে দি নিদিব কথা তেনেকে। এতিয়া পঢ়ি আছিলে নে হা? এতিয়া পঢ়ি আছে নে কিবা নে ঘৰতে বহি আছে মই পঢ়ি আছো। দে কেতিয়াবা দিন সময় হ'লে মোৰ চেনেলটো চাব হা কি কৈছিলে নামটো? প্ৰাণজিৎ দেউৰী বুলি মাৰিলে ক'লো আহিব মই তোমাৰ এইটো নম্বৰত হোৱাটছআপ আছে নহয় ন হয় আছে। হোৱাটছআপত মই লিংকটো দি থৈ দিয়া আছে তোমাৰ ওচৰত চাবাচোন ৰাতিপুৱা দিছিলোঁ আজি মই ঠিক আছে বাৰু। আৰু কি বুলি কয় যদি পাৰা চেনেলটো লাইক চাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা ঠিক আছে। মানে সিমান বেছি হেৰি হোৱা নাই ন লাহেকে জাষ্ট নতুনকে উঠিছো আৰু চেনেলটোত ঠিক আছে। আৰু এইটো ভিডিঅ'টো দিব পাৰিম ন ঠিক আছে পাৰিব। ঠিক আছে হ'ব বাৰু থেংক ইউ বাই বুকু এনেকুৱা ধপক ধপক কপি গৈছে আৰু কোনোবাই যদি মোৰ চেনেলটো চোৱা নাই আৰু প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি সকলো জনাবা মুঠতে ভিডিঅ'টো মোৰ চাই কেনেকুৱা লাগিছে কেনেকুৱা নালাগা আজি ফাৰ্ষ্ট টাইম বনাইছোঁ প্ৰেংক ভিডিঅ' আৰু ফাৰ্ষ্ট টাইমত আজি ভালে ৰিজাল্ট পাইছোঁ আৰু পাছলৈ যাতে ভালে ৰিজাল্ট পাই যাওঁ সকলোৱে যাতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এতিয়ালৈ এৰিছোঁ মোৰ প্ৰিজেডৰ চেনেলটো কিন্তু চাবলৈ নাপাহৰিব বাই বাই